दीवानी मैं दीवानी दीवाना तू दीवाना दीवाना प्यार का उत्तरी शाह खुलाई गाला হ'ব লাগে হিন্দী হবা উচিত আৰু ক'ত দিৱানী কোনি মই দিৱানা না দিৱানী হ'ব লাগিছিল তুত তেৰিকা ঐ কি কৰিছ তই আহি পালি কি পালোহি দে কিবা এটা কৰি আৰু ঐ ক'ত গ'লো তেতিয়াপে ফোন মাৰি আছোঁ ফোনে নাপাং ফোনে নালাগে তাক ময়ো পোৱা নাই ৰ ফোন কৰি আহিব ৰ গম পাম আহিলে লগ পামেই আৰু পিছে কি কৰি আছিলি তই এতিয়া এনেই বহি ৰাকুৰা গান নকৰে গাই ইটো সিটো ভাবি আং বাং আছিলো আৰু ইমানকৈনো কি ভাবিছ লাইফটো বুজিছ একদম বৰবাদ হৈ গৈছে বৰিং হৈ গৈছে জীৱনটো কিবা বৰবাদ হৈ গৈছে কিনো বৰবাদ হলো তোৰ ঘৰতে সোমাই থাকি বন্ধ খবৰ আৰু কি কৰিম আৰু একদম কিবা লাগি গৈছে ফেচবুকটো খুলি চাওঁ সেইডালতো মানে মাথা চাথা গৰম হৈ যায় এডাল খুলিলি কিয় কিনো হ'ল তেনেকুৱা ফেচবুকটো খুলি চাওঁ কিবা অকণমান ফূৰ্তি কৰিম বুলি হাঁহিম বুলি খুলিয়ে দেখা পাবি ৰাজনীতি কথা ধৰ্ম কথা মাৰপিট বেয়া কথা সবাই দেখা পাই থাকোঁ বুজিছ হয় তই কোৱা কথাটো নোহোৱা নহয় মোৰো আজিকালি ফেচবুকটোত বৰেই লগা হৈছে নকবি আৰু বুজিছ আজিকালি ফেচবুকত আকৌ নতুন সন্তাস এটা আহিছে নহয় কি সন্তাস কি আহিল পেজৰ সন্তাস পেজ কিবা ফেচবুকত পেজ না কি বনাই যি এই খবা মই ভাবং মানুহে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে দেখা পাং পেজেহে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই বাপা ইমান পেজ ৰে এইডাল যে কি বস্তু আহি গ'ল ফেচবুকত তই বিশ্বাস কৰিবি না মোৰ লাগেনি কি ফেচবুকত পেজৰ ৰিকুৱেষ্ট আহিছে তই বিশ্বাস কৰিবি না তই পগলা হৈ যাবি মই কৈছোঁ কি আহিছে চাচোন চা কালি এটা ৰিকুৱেষ্ট আহিছে দেই নামটো মাটি কিনা বেচা তই চাচোন মই কেতিয়াবা মাটি কিনা বেচা মানুহ হ'লং মোক কোনোবা ভাবে মাটি দালাল লাগে নেকি চাচোন তো চা তই কম বস্তু নহয় দেই তোৰ সেইটোতো তেওঁ ঠিকেই আছিলা কিবা মাটি চাটি বেচা কিনাৰ কথা ইয়াৰ পাছত তই কি ৰিকুৱেষ্ট আহিছে শুনিবি তই ইয়াৰ পাছত এটাই ৰিকুৱেষ্ট পঠিয়াইছে কইনা চাব যাওঁ বলক আৰে বিয়া যেনিবা নাপাতি লওঁ বুলি গম পালিয়ে আৰু সেই বুলি মই কি বিয়া বয়স পাৰ হৈ গৈছে নেকি মই কি ছোৱালী নাপাম নেকি যে কইনা চাবা লগ ধৰিবা কোনো পেজ খুলিব লাগে এনেকুৱা বদমাছ কৃষ্ণ বাৰু দেচোন এইবিলাকতো আল্টু ফাল্টু পেজৰ কথা ক'লি এনে কিবা ভাল পেজ নাহে জানো ভাল পেজ মানে 2-4টা নাহা নহয় 2-এটা আহি থাকে কিন্তু তাৰ মাজতে আৰু এটা অকণমান ফাল্টু পেজৰ নিচিনাই পাইছিলোঁ কিন্তু ভাবি চালওঁ প্ৰেক্টিকেলি কিন্তু বেয়া কথা কোৱা নাই তাতে আলু দোকান খোলোৱা হওক এইটো কিন্তু বৰ বেয়া কথা কোৱা নাই কাৰণ এই লকডাউনত আলুৰ দামটো বহুত বাঢ়ি গৈছে গতিকে এনেকুৱা এটা ব্যৱসায় যদি কওঁ আলুকে যদি বেচোঁ কিন্তু ভাল লাভ পাম ঘপককৈ আলুৰ দাম দেখিছোঁ নহয় 20 rupees 30 টকা 30 rupees 50 টকা আলুৰ দাম মাজতে 80 টকা মানুহ হৈছিল গৈ গতিকে এইটো লাভজনক ব্যৱসায় এইটো ভাল কথাই কৈছিল কিন্তু হয় দেই এই আলুটোৱে আমাক কম জ্বলা কলা খোৱা নাই কিন্তু বাপৰে বাপ কচোহে না তই মাংসত আলু দিম না আলুত মাংস দিম ভাবিয়ে পোৱা নাছিলোঁ আৰু কিবা তেনেকুৱা উল্লেখযোগ্য আহিছে নেকি তোৰ তাত ৰিকুৱেষ্ট নাহিব যিখন লিষ্ট তই দেখা পালি তই কবি এখন বিয়া বজাৰ লিষ্ট না ফেচবুক পেজৰ লিষ্ট একে মাথা গৰম হৈ যাব বুজিছ এটা আহিছে সেই বুলি মেকআপ কৰোৱা হওক চাচোন চা মেকআপ মই কৰিম মই কি সেই টিকটকত মাইকী নিচিনা নাচি থকা মতাটো পাইছে নেকি মোক মই কি দৰকাৰ মই মেকআপ কৰিবা তই নিজে কচোন কৃষ্ণহে বুলিলো আৰু এটা শুনিবি না আৰু এটা পেজৰ বুজিছ আহিছে ৰিকুৱেষ্ট এই সভা যি ঘূৰি ফুৰে যি এখন দেশৰ পৰা বেলেগ দেশ ঘূৰি ফুৰে যি সভা ফুৰি ভাল পায় ই মানে ৰিকুৱেষ্টটো পঠিয়াইছে নামটো নেপাল চাব যাওঁ বলক আচ্ছা এইটো কিন্তু অলপ বেয়া যেন লগা নাই মোৰ কিহত বেয়া নালাগিলাগৈ কিবা বোলে নেপালৰ প্ৰধানমন্ত্ৰী আমাৰখন লং কৰিয়ে আছে তাতে আকৌ আমাৰ ভগৱান শ্ৰী ৰামচন্দ্ৰই একদম এনাৰ্জি সংকটত আছে ৰে এইটো কথা শুনি আছো কিন্তু
নেপালে বোলে এইখন জেগা আমাৰ সেইখন জেগা আমাৰ বুলি কৈ আছে। গতিকে আৰু নেপাল চাবা যাবা কি লাগে, আমি নেপালতে আছো। আৰু ক আৰু কি আহিছে তোৰ তাত? সেই হাত ধেই আহিছে ৰ, কিন্তু লাষ্টত মই এটাই কম তোক, যিটো আহিলা মই আৰু বাদে দিলোঁ আৰু, মই পেজ দেখিলেই মই পলাই পতং মাৰো এতিয়া। বোলো কি আহিলে? কি কবি আৰু বুজিছ, তই নাম চাচোন, এনেকুৱা নাম কি তই একো মই বুজিও নাপালোঁ। তোৰ ৰিকুৱেষ্টটো আহিছে, নামটো ভেবেলা সুৰক্ষা মঞ্চ। এইটো আকৌ কেনেকুৱা পেজ? তাকেতো মই একো বুজি বাজিও নাপালোঁ। গতিকে মই ভাবিছোঁ আৰু এইবিলাক পেজ চেজ মই একচেপ্টটো নকৰোঁৱে। এতিয়া মই এটা কাম কৰি আছোঁ বুজিছ। কি কেনেকুৱা কি কৰিছ তই? ময়ো এটা পেজ খুলি দিছোঁ বাপেকে, যোনে মোক ৰিকুৱেষ্ট পঠিয়াই তাকে মই আকৌ ঘূৰাই পঠিয়াই দিম। কি পেজ খুলিছনো? যদি পঠিয়া পেজ ধৰি ল তই চেছ।